টেকনিকেল ইউটিউব চেনেল টিকটেকলৈ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টো আপোনালোকক জনাম মই ইউটিউবৰ চেনেলৰ বাবে কি কি বস্তু ব্যৱহাৰ কৰোঁ। তো পোনপ্ৰথমে এডাল ট্ৰাইপড ষ্টেণ্ড, এডাল চেলফি ষ্টিক, এটা এণ্ড্ৰইড মোবাইল, এডাল মাইক, এডাল হেডফোন আৰু পৰাপক্ষত এটা পেন ড্ৰাইভ ইউজ কৰিব ভিডিঅ'সমূহ সংৰক্ষণ কৰি ৰাখিবৰ বাবে, আৰু যদি পাৰে তেতিয়াহ'লে এটা লেপটপ ব্যৱহাৰ কৰিব। এইখিনি বস্তু হ'লে আপোনালোকে ইউটিউবৰ চেনেল ষ্টাৰ্ট কৰিব পাৰিব আৰু তাত ভিডিঅ' আপলোড কৰিব পাৰিব। তাৰ বাবে আপোনালোকৰ কোনো DSLR প্ৰয়োজন নাই, কোনো কেমেৰাৰ প্ৰয়োজন নাই। আজিলৈ ইমানেই, ধন্যবাদ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। লিংক মই তলত ডেছক্ৰিপশ্যনত দি দিম।